Guys, welcome to my channel Assam Vlog আৰু আপোনালোকে জানে যে 15 আগষ্ট আহি আছে আৰু এবাৰ 15 আগষ্টটো 3 দিনীয়া হিচাপে পালন কৰিব তো আপোনালোকে বহুতে হয়তো নাজানে যে এবাৰ 15 আগষ্টটো 3 দিনীয়া হিচাপে কিয় পালন কৰিব তো মই আপোনালোকক বুজাই দি আছো যেতিয়া আমাৰ 25 বছৰ হয় তেতিয়া আমি হেইটো ক ৰূপালী জয়ন্তী বুলি ইংলিছত ক'বলৈ গ'লে সিলভাৰ জুবলি বুলি যেতিয়া 50 বছৰ হয় হেইটো গোল্ডেন জুবলি বুলি কোৱা হয় যেটো আমাৰ অসমীয়া ভাষাত ক'বলৈ গ'লে সোণালী জয়ন্তী বুলি কওঁ ঠিক তেনেদৰে যেতিয়া 75 বছৰ হয় হেইটো আমি প্লেটিনাম জয়ন্তী বুলি কওঁ যেটো ইংলিছত ক'ব গ'লে প্লেটিনাম জুবলি বুলি কয় তো যেটো আমাৰ মানে 15 আগষ্ট স্বাধীনতা দিৱস হেইটো আমি বৰ্তমানলৈকে এতিয়ালৈকে 75 বছৰ আমি পালি আহিছো সো এইবাৰ যেটো আমাৰ মানে স্বাধীনতা দিৱস হেইটো আমি 3 দিনীয়া কাৰ্যসূচী হিচাপে পালন কৰিম তো আপোনালোকে হয়তো বহুতে গম পোৱা নাছিল তো মই আপোনালোকক বুজাই দিলো যেটো আমাৰ স্বাধীনতা দিৱসৰ এই মানে কাৰ্যসূচী হেইটো এইবাৰ অলপ আগতীয়া হিচাপে পালন কৰি আহিছে তো তাৰে মই সৰু চাই এটা ভিডিও ক্লিপ বনাইছো তো আপোনালোকে ভিডিওটো শেষলৈকে চাওক আৰু যদি চেনেলটো নতুন কৰি আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই থৈ দিব আৰু এটা লাইক কৰি যাব থ্যাংক ইউ